কিবা এটা অনুষ্ঠান প্ৰতিষ্ঠান কৰি দিম বুলি আমাক কৈছিলে গতিকে এই এতিয়া পাহৰি আছে আমাক এই অঞ্চলখন মৰিলো দৰকাৰ নাই তৰিলো দৰকাৰ নাই তেনেকুৱা পৰিৱৰ্তন আমি বহুত খেলিছো বহুত গাইছো বহুত কষ্ট কৰিছো গতিকে পৰিৱৰ্তন নহয় এই পৰিৱৰ্তনটো আমাক গোটেই পৃথিৱীখন গোটেই আমাৰ অঞ্চলখনক মানে দুবুৱা পৰিৱৰ্তন কৰি আছে গতিকে আজি তাৰিখলৈকে আমি পৰিৱৰ্তন দেখা নাই নিশ্চয়কৈ এইসকল সাধাৰণ মানুহ একো ৰাজনীতি বুজি নোপোৱা মানুহ এওঁলোকে একো ৰাজনীতি বুজি নাপায় এইসকল লোকক কিন্তু বছৰ বছৰ ধৰি তেওঁলোকক কিন্তু প্ৰতিশ্ৰুতি দিয়া হয় প্ৰতি বছৰে তেওঁলোকক প্ৰতিশ্ৰুতি দিয়া হয় তেওঁলোকৰ খহনীয়া ৰোধ কৰা হ'ব তেওঁলোকক সংস্থাপন দিয়া হ'ব কিন্তু মূৰকত গৈ কিন্তু একো ধৰণৰ তেওঁলোকে সুফল লাভ নকৰে ভিডিঅ' জাৰ্নেলিষ্টে যদি দেখুৱাই এবাৰ যদি কেমেৰাটো ঘূৰাই দেখুৱাই ইয়াতে যিসমূহ ঘৰ দেখিবলৈ পাইছে এইসমূহ অস্থায়ী ঘৰ তেওঁলোক আটাইসকল খহনীয়াগ্ৰস্ত লোক তেওঁলোকৰ ঘৰ এটা সময়ত সেই নদীৰ মাজত আছিলে কিন্তু তেওঁলোকৰ ঘৰ থকা ঠাইখিনি তেতিয়া সোৱণশিৰি নদীৰ সোঁত বৈছে এনে এটা পৰিস্থিতি হৈছে আৰু এই সোৱণশিৰি নদীৰ সোঁতে কৰাল গ্ৰাসত পৰা পিছত নদীৰ গৰাখহনীয়াই কিন্তু তেওঁলোকক সহযোগ কৰিলে সাহাৰা ইণ্ডিয়া পৰিবাৰ আত্মবিশ্বাস গীতাক শিৰোনামা আগবঢ়াইছে বিমল আহে আহে কেশৰৰ দম পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু ভাৰতীয় জনতা পাৰ্টি আজি খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ৰাজ্যিক সন্মিলন উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক ৰামনাথকে ধৰি কেইবাজনো জ্যেষ্ঠ নেতা দুৰ্ঘটনাৰ গোচৰৰ ভিতৰত অখিলক গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড়ৰ পৰা পোনে পোনে গোৱালপাৰালৈ প্ৰেৰণ অখিলক লৈ অহা কনভয়ক উদ্দেশ্যি প্ৰতিবাদকাৰী শ্লোগান ৰাজ্যজুৰি কেমেষ্টৰ বিক্ষোভ বাক্সা জিলা আৰক্ষী তৎপৰতাত গ্ৰেনেডসহ গ্ৰেপ্তাৰ এনডিএফবি সংযোজিত দুধৰ্ষ কেডাৰ ভাৰতীয় সেনা আৰু বাক্সা আৰক্ষী তৎপৰতাত গ্ৰেপ্তাৰ কৰা হৈছে দুধৰ্ষ কেডাৰটো ধৃত কেডাৰজন ৰবিৰাম স্বৰ্গীয়াৰী কাইলৈ পবিত্ৰ বৰদিন কেৰলৰ ধনীৰে মুখৰিত গীৰ্জাঘৰ বহু বিদ্যালয় উদযাপন কৰিলে প্ৰি খ্ৰীষ্টমাছ আজি তৃতীয়খন টি20 শ্ৰীলংকাৰ বিৰুদ্ধে ৱাংখেড়েত হোৱাইট ৱাছৰ লক্ষ্যৰে যুঁজত নামিব ঘৰুৱা দল ভাৰত সন্মান ৰক্ষাৰ বাবে যুঁজিব সিংহল বাহিনীয়ে পৰৱৰ্তী অংকলৈ স্বাগতম ষ্টুডিঅ'ত মই হিমাক্ষী আৰু মই বৰ্ণালী আহিছো বিতং বাতৰিলৈ দবকাত ভয়ংকৰ অগ্নিকাণ্ড দবকা পুলিচ পইণ্টৰ সমীপত অগ্নিকাণ্ড 10খনৰো অধিক দোকান সম্পূৰ্ণ ভস্মীভূত চাই হল কেইবালাখ টকাৰ সা সম্পত্তি অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ জুই লগাৰ সম্ভাৱনা কৰা হৈছে আৰু 5খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰে জুই নিৰ্বাপিত কৰা হৈছে আমি পুনৰ জনাইছো টিভিস্কৰ প্ৰত্যক্ষ কৰিছে এই দৃশ্য দবকাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় নিশাৰ ভাগত দবকাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় দবকা পুলিচ পইণ্টৰ সমীপত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় এই অগ্নিকাণ্ডত যায় কেইবালাখ টকাৰ সা সম্পত্তি 10খনৰো অধিক দোকান ভস্মীভূত হয় এই অগ্নিকাণ্ডত কিন্তু জুই কিহৰ পৰা লাগিলে অগ্নিকাণ্ডৰ সূত্ৰপাত কি সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই শ্বৰ্ট চাৰ্কিটৰ ফলতে জুই লগাৰ সন্দেহ কৰা হৈছে আৰু 5খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি জুই নিৰ্বাপন কৰে আপোনাৰ দোকান সম্পূৰ্ণৰূপে জ্বলি গৈছিল কেইখন জ্বলিছে মোৰ ইয়াত এতিয়া আহিছো মোৰ আপোনাৰ এই লাইনত কেইখন জ্বলিছে NSA গোচৰত মুক্তি দিয়া অখিল গগৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে মুক্তি দিয়াৰ পিছতো চৰকাৰে পুনৰ ষড়যন্ত্ৰমূলকভাৱে এটাৰ পিছত আন এটা গোচৰত গ্ৰেপ্তাৰ কৰিছে কৃষক নেতাগৰাকীক দুৰ্নৈ থানাৰ এটা গোচৰৰ ভিত্তিত কৃষক নেতাগৰাকীক গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড়ৰ পৰা গোৱালপাৰালৈ অনা হয় অখিল গগৈ আৰু অখিলক পুনৰ গ্ৰেপ্তাৰক লৈ এতিয়া উত্তাল হৈ পৰিছে সমগ্ৰ ৰাজ্য ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰতিবাদ সাব্যস্ত কৰিছে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ সদস্যই গোৱালপাৰা থানাৰ সন্মুখতো প্ৰতিবাদত নামিল কৃষক মুক্তিৰ সদস্য ইফালে অখিল গগৈক লৈ অহা কনভয়ক উদ্দেশ্যি শ্লোগান দিয়া পৰিলক্ষিত হয় প্ৰতিবাদকাৰীসকলে
আৰু যিহেতু মৰাণ থানাৰ এক গোচৰত জামিন মঞ্জুৰ কৰা হৈছিল কৃষক নেতা অখিল গগৈক, তাৰ পিছতে দুধনৈ থানাত থকা এক গোচৰত অভিযুক্ত হৈছিল কৃষক নেতাগৰাকী। দুধনৈ দীনদয়াল উপাধ্যায় কলেজৰ নাম ফলকত ক'লা ৰং সনাৰ পিছতেই গ্ৰেপ্তাৰ কৰা হৈছিল কৃষক নেতাগৰাকীক। তাৰ পিছতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। ছাত্ৰ নেতাজনৰ মুক্তিৰ পথ প্ৰশস্ত হৈছিল, কাৰাগাৰৰ পৰা ওলোৱাৰ পথ প্ৰশস্ত হৈছিল যদিও পুনৰ গ্ৰেপ্তাৰ কৰা হয় কৃষক নেতাগৰাকীক আৰু পুনৰ